তো গুড মৰ্ণিং গাইজ কি বুলি কয় আজি এটা ভিডিঅ' কৰোঁ কিহৰ মানে খানা খোৱাৰ ভিডিঅ' যাব ন খানা মানে বহুতে বহুত দূৰৰ পিকনিক যাই আছে কিবা যাই আছে আমি যোৱা নাই তাৰমানে আৰু সেইদিনা 5 তাৰিখে এছাইৰ এক্সাম আছিলে চ' আমাৰ ইয়াৰে চলি মানে পিকনিক গ'ল মোৰ যাব নহ'ল সেইকাৰণে ভাবিছোঁ এতিয়া আমি ওচৰতে অলপ পিকনিক খাই দিওঁ কেইটামান চলি বৰ বেছি নহয় 6টামান চলি হ'ব সেইকেইটাই দি পিকনিক এটা খাই দিওঁ আমাৰ পাগলাদিয়া নদীৰ কাষতে চ' ভিডিঅ'টোত চাই থাক পিকনিকটো কেনেকুৱা হয় কি হয় কিন্তু থাকিলে দেখা পাব বাহিৰত দেখি কেনেকুৱা কৰিছে বতৰ ৰাতি বৰষুণ দিছে এতিয়া বা কি কৰে আৰু এতিয়া বৰষুণ নিদিলে হয় পিকনিকটো ভালে ভালে খাবলৈ দিলে আৰু ভাল দিয়কচোন তো বলক কি কি পিকনিকত যা যোগাৰ কৰোঁ কি কৰোঁ আপোনালোকক দেখাই আছোঁ আমাৰ পিকনিকৰ এখন ইয়াতে হিচাপ মাংস লাগিব 1.5 কিলো ডিছপাত 1 পেকেট আমি পানীৰ বটল নিম দিয়ক তাতে পানীৰ অলপ অসুবিধা চ' পানীৰ বটল 6টা লৈ গ'লে 6জন মানুহ হৈ যাব বঢ়িয়া কৰি এনেকৈ মিঠাতেল আলু পিঁয়াজ মছলা আৰু চাটনিৰ জগৰ বাকী এনেকৈ হৈ যাব আৰু টোটেল পৰা হিচাপ কৰি লৈছিলোঁ 100টা তুলিছোঁ প্ৰায় গাড়ী প্ৰতি চ' এই আৰু ব্লক তো গাইজ খানা খাব যাই আছিলোঁ কিন্তু যাই বনাই তাক লগি এই মালক চাজাৰ কৰা হ'ল টেঙা জ্বালা আৰু মাংসখিনি ল'ব আছে বাকী কেৱল মাংসখিনি ল'ব বুলি দেখি আছোঁ বাকী যাই বুলি দেখি আছোঁ আৰু ই খানা খাব খানা কৰা আহি আনিছি চাওকচোন চলিৰ মাথা বেলেগ এইটো কৰা আহি দাদা আপোনালোকে 7জন 8জনমান খাব পাৰে কি হ'ব চ' ইয়াতে পৰা এতিয়া মাংসখিনি লৈ যাওঁ অলপ মাংস কিলো 240কে দিছে ইহঁতে ভালে লৈ যাওঁ বঢ়িয়া কৰি 2 কিলোমান মাংস কি কৈছে কি কৈছে অংকুৰে মোক ফোনটো কৰিলা ক'ত আছ মোলৈ নহয় মই সুন্দৰ জেগা নেট পাই পাগলাদিয়া নদী এতে আমাৰ বঢ়িয়া কৰি খানাটো খাম আৰু ইমান দূৰত যাব লাগে নেকি পইচা কৰি গাড়ীৰ পইচা কৰা চিৰাচি কম পইচাতে য'ত খানা আপোনালোকে একে আহি পূৰা পাগলাদিয়াৰ নদীৰ পাৰত খানা খাওক মজা ভিউজ এইটো নদীটো যাই আছে ভাইদি আমাৰ খানা হ'ব এই যাতে গাড়ীখন যি দেখা পাইছে আপোনালোকে আহক একে বঢ়িয়াকৈ খাওক কিন্তু চাফ চিকুণ কৰি থৈ যাব আহি তাত বঢ়িয়া জেগা ইমান বেলেগ যাব লগা দৰকাৰ নাই কি চ' এতিয়া ইয়াতে কচুত ফোন ধৰা নাই কৰাহীটো বনাওঁ এই ডাঙৰ হ'ব কৰাহীটো বনাওঁ কৰাহী মানে চৌকাটো বনাওঁ এইটো কৰাহী চব বঢ়িয়া হ'ব একদম আৰু ইয়াতে আমাৰ ইমান চব বজাৰ আলু গাজৰ চাজৰ চব দে বুঢ়া কাটে কুট গম পাইছা না এতিয়াও ই লাজ কৰিছে ভিডিঅ' দিবা আৰু এইটো আমাৰ কুক এই জুইকুৰা জ্বলাবই পৰা নাই তেওঁলোকে জ্বলা পটাপট আৰু 2টা পানী আনিব পঠাইছি আমাৰ এই জুই জ্বলালোৱে আৰু ৰাস্তাকে এতিয়া চব্জি গোটক এই ৰেডি মাংস ৰেডি এই তাহাঁতে মোবাইল চব ব্যস্ত আৰু ইয়াক চব খানা খাব আলিয়া নান থাকে 2টা এটা ফোনত ব্যস্ত ৰাখ পানী আনিব পঠাইছিলোঁ এতিয়ালৈকে পানী আহিব নাই তাত আৰু ইয়াক চুৰকেনি এখন আনিব কৈছিলোঁ চুৰকেনিও নানলাক আকৌ নানলাক তাই কৰাহীটো দেখিয়ে কৰাহীটো কি কৰাহী দিছিল তাতে খানা হ'লা হয় আমাৰ এই মাংসৰ ৰেচিপি বিলাহীটো পুৰা ফালি দিবি দেই আলুখিনি ধুব পৰা ভয়া আলুখিনি সিজাওক দা আলুখিনি দি আলু কিহত দিবা ভাল জেগা নাই নহয় আৰু এই আলু কক শিপাকো পুৰা কৰি পিকনিক প্লেচ কি সুন্দৰ জেগা এইটো মন্দিৰটো কালাগুৰু আশ্ৰম বুলি কিবা কৈছিল নামটো এই মন্দিৰটো তাৰ পৰা চাই আছে মন্দিৰটো দেখাই আছোঁ আপোনালোকক ভালকৈ
হয় দিনকে সোমাই বাবতি ৰাস্তা ৰাস্তা সোমাই আহ মই চলাম গাড়ী হেল্ল' হেল্ল' পানী ক'ত আছে পানী ক'ত আছে পানী ক'ত আছে পানীয়ে উঠেছে অ' দুধ পানী মাৰাটো ফোন দে 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 ফটাফট আমাৰ পিকনিক প্লেচটো হৈছে এতিয়া এইকেইটা জেগাটো কিন্তু মজা জেগা আপোনালোকে এদিন খাই যাব পাৰিব এইটো জেগাটো লেতেৰা নকৰিব বেছি কাৰণ আনফিউচাৰ আমিও আহিব লাগিব একে আৰু বহুত মানুহ আহিব লাগিব ইয়াতে চ' জেগাটো লেতেৰা নকৰিলে হ'ল সেয়ে মাংস ৰেডি হ'লে আৰু আস্তে আস্তে এইটো ৰান্ধনি আমাৰ কুক এইটো আমাৰ সেই এছিষ্টেণ্ট হেল্পাৰ মানে কিয় হেল্পাৰ ছেকেণ্ড তো এতিয়া কুলদীপ এটা কথা কওঁ যে ইয়াতে খাব লাগে না দূৰত খানা চানা খাব যাব লাগে দূৰত বহুতে যায় ভূটান চকী বগামাটি তাৰে বাজেটটো অলপ বেছি হৈ যায় কিন্তু আমাৰ ইয়াত ওচৰত ধৰা হাপুৰৰ ওচৰত যিখিনি ঠাই আছে ইয়াত নদীটো আছে মানে দেখা দিবা কৈছোঁ এবাৰ নদী আছে আৰু ইয়াতে প্ৰাকৃতিক পৰিৱেশ তাৰ মাজত খোৱাৰ মানে আনন্দটো বেলেগ আৰু বাজেটটো ল' বাজেটতো হৈ যায় মানে ধুনীয়া কৰি আমি 100 টাকাকৈ তুলিছোঁ 7জন চলি মাংস ভাত কণী চব আছে একদম এই এটা খানা কেনে আহিছে ক হে ভালকৈ কওক পুৰা খাইছি ঐ খানা কেনে আহিছে অংকুৰ পানী সি লাষ্টত দি দিছে আৰু এক্সট্ৰা কৰি খানা চানা খোৱাৰ পিছত এই এলাখন ধোৱা জেগাটোৱে বৰ মুস্কিল ভাল জেগা নাই তাৰমানে সেই টাউন গৈছে ধুবাক লৈ মই জাগাত ধুই দিওঁ পাৰোঁ হালা অলপ মজা জতাই ফাটি গৈছে খানা খোৱাৰ পিছত এইটোৱে প্ৰব্লেম পচন্দ হোৱাই প্ৰব্লেম না বাই 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 চব যা 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 পিকনিক চিকনিক খোৱাহে এতিয়া ঘৰত যাব লাগে আৰু ইয়াতে উৰাকে জেগাখিনি চাফ চিকুণ কৰি থৈ গ'লোঁ তো বলা 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 আহা উঠা বাই 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 তো ই যাওক আৰু চ' এই জাষ্ট ঘৰ আহি পালোঁ তাৰে পিকনিকৰ পৰা আহোঁতে এনে অলপ খেলা খেলোঁ ৰাস্তাত সেইখিনি নেপালোঁ আৰু এই জাষ্ট ঘৰ আহি পালোঁ গা চা ধুওঁ ইটা কৰি কৰি তাৰপিছত গা চা ধুই বাকী আৰু ভিডিঅ'খিনি এডিটিং কৰোঁ দিয়ক আজি আৰু ইমানখিনি নকৰোঁ অলপ গা চা কাম লাগিল ন খানা চানা খাই তাতে কষ্ট হৈছে নহয় অলপ চ' সেয়ে আৰু তোৰ নাই কি দিয়ক